খবৰ কেনেকুৱা এফালে কেনেকুৱা সব ফুটি থাকিব লাগে লাগে নে নাই ফুটি থাকিব লাগে এফালে লাগে নে নালাগে মোৰ লগত সবে একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি এতিয়া ভাল লাগিছে হয়নে নহয় গৰম লাগিছে নেকি অলপ আজি বেছি গৰমো নাই ভগৱানে এয়াৰ কণ্ডিশ্যন কৰি দিছে হয়নে নহয় আমাৰ মাজত উপস্থিত ভাৰতৰ সন্মানীয় গৃহমন্ত্ৰী আমাৰ সকলোৰে প্ৰেৰণাৰ প্ৰতীক মাননীয় শ্ৰী অমিত শ্বাহ ডাঙৰীয়া অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া কেবিনেটৰ মোৰ সতীৰ্থ মন্ত্ৰীসকল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া মন্ত্ৰী অতুল বৰা ডাঙৰীয়া বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ CEM প্ৰমোদ বড়ো ডাঙৰীয়া কাৰ্বি আলং অট'নমাছ কাউন্সিলৰ CEM তুলিৰাম ৰংহাং ডাঙৰীয়া NC হিলছ অট'নমাছ কাউন্সিল অসমবাসী ৰাইজ 2021 চনৰ মে' মাহত 10 মে' তাৰিখে অসম চৰকাৰে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ চৰকাৰে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্ব আৰু বিকশিত ভাৰতৰ মহান কৰ্মযজ্ঞত অৱদান আগবঢ়াই অসমবাসী ৰাইজে এক মৰম আদৰ আস্থা আৰু বিশ্বাসেৰে অসমত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠীৰ চৰকাৰ দ্বিতীয়বাৰৰ বাবে নিৰ্মাণ কৰিছিলে নিৰ্বাচনৰ সময়ত অসমবাসী ৰাইজৰ ওচৰত আমি সংকল্প লৈছিলো যে আমাৰ চৰকাৰ গঠন হলে আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিম সেই সময়ত অসমৰ ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলে আমাক প্ৰশ্ন সুধিছিলে যে এয়া নিৰ্বাচনৰ প্ৰতিশ্ৰুতি নে ই কেতিয়াবা গৈ বাস্তৱত পৰিণত হ'ব পাৰে কাৰণ অসমৰ অৰ্থনীতিয়ে 1 লাখ যুৱকক নিযুক্তি দিয়া কথা সমৰ্থন নকৰে সেই সময়ত ময়ো নাজানিছিলো যে এয়া নিৰ্বাচনৰ প্ৰতিশ্ৰুতি নে আমাৰ সংকল্প মই মাত্ৰ এটাই কথা জানিছিলো নেদেখাজনে সহায় কৰিব নেদেখাজনে পথ দেখুৱাব নেদেখাজনৰ আশীৰ্বাদত শিৰত তুলি লৈ আমি আমাৰ চৰকাৰৰ দায়িত্ব গ্ৰহণ কৰিছিলো প্ৰথম এটা বছৰ কোভিডৰ সৈতে যুঁজোতে আমি চাকৰিৰ কামত আগবাঢ়িব পৰা নাছিলো কিন্তু যোৱা বছৰ যেতিয়া আমাৰ চৰকাৰৰ এটা বছৰ সম্পূৰ্ণ হৈছিল সেই সময়ছোৱাত আমি ৪১,০০০ ল'ৰা ছোৱালী আৰু পৰৱৰ্তী সময়ত ৪২,০০০ ল'ৰা ছোৱালীক চৰকাৰী চাকৰিত নিযুক্তি দিছিল মানুহৰ মনত এটা বিশ্বাসৰ সৃষ্টি হৈছিল এক আস্থাৰ পৰিৱেশ সৃষ্টি হৈছিল প্ৰথমবাৰৰ বাবে মানুহে বুজি উঠিছিল যে এটকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰি অসমৰ মানুহৰ মাজত আমি আস্থাৰ পৰিৱেশ নিৰ্মাণ কৰিছিলো অসমৰ মানুহৰ মনত এক নতুন অসমৰ কল্পনা আমি বাস্তৱত ধৰাতলত নমাই আনিবলৈ সক্ষম হৈছিলো আমাৰ চৰকাৰৰ সংকল্প 1 লাখ চৰকাৰী চাকৰি মনত দৃঢ় হৈছিল নেদেখাজনৰ আশীৰ্বাদত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণা অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰেৰণা আমি আমাৰ নিৰ্বাচনত দিয়া সংকল্প বাস্তৱত ৰূপায়ণ কৰাৰ প্ৰচেষ্টাত আগবাঢ়িছিল আৰক্ষী বিভাগত নিযুক্তি আমি স্বচ্ছতাৰে আৰম্ভ কৰিছিলো শিক্ষা বিভাগৰ নিযুক্তি নতুন আমি গতি দিছিলো স্বাস্থ্য বিভাগৰ নিযুক্তি আমি আৰু অধিক গতি দিছিলো অসম চৰকাৰত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদসমূহ পূৰণ কৰিবৰ বাবে আও পুৰণি নীতি নিয়মৰ আমি সংশোধন কৰিছিলো আমি এটা সময়ত ৰিক্ৰুটমেণ্ট কমিশ্যন স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে আমি নিৰ্মাণ কৰিছিলো অসম চৰকাৰৰ মোৰ মন্ত্ৰী আৰু বিষয়াসকলৰ পূৰ্ণ সহযোগিতাত আমি নিযুক্তি পৰীক্ষা সম্পন্ন কৰিছিলো মোৰ এতিয়াও মনত আছে নিযুক্তি পৰীক্ষাৰ দিনা আমি ইন্টাৰনেট সেৱা বন্ধ কৰিছিলো 3 ঘণ্টাৰ কাৰণে
কিছুমানে মোক প্ৰশ্ন সুধিছিলে যে কিয় ইণ্টাৰনেট সেৱা বন্ধ কৰিব লাগে। মই এটাই উত্তৰ দিছিলোঁ যে অসমৰ যুৱক যুৱতীৰ মাজত আমি আস্থাৰ পৰিৱেশ নিৰ্মাণ কৰিব লাগে আৰু তাৰ বাবে যিমান দূৰলৈকে যাব লাগে মই যাম আৰু সেই ৰাস্তাৰে আমি আগুৱাইছোঁ। পৰীক্ষা সম্পন্ন হৈছিলে, অভিযোগ কোনেও দিয়া নাছিলে। আজি আমি মৌখিক পৰীক্ষা সম্পন্ন কৰিলোঁ। টিভিৰ পৰ্দাত যিসমূহ চিত্ৰ মানুহৰ জীৱনৰ সঁচা কাহিনী আমি যোৱা এটা মাহ প্ৰত্যক্ষ কৰিছোঁ, তাৰ পিছত মই নেদেখাজনক ধন্যবাদ জনাইছোঁ যে নেদেখাজনে আমাক এই সাহসী কামখিনি কৰাৰ বাবে নিৰ্বাচন কৰিছিল। পূৰ্ব জন্মত কৰবাত কৰা ভাল কামৰ বাবে হয় এই দায়িত্ব নেদেখাজনে আমাৰ ওপৰত অৰ্পণ কৰিছিল। মই আজিৰ এই সুন্দৰ দিনটোত নিযুক্তি পোৱা প্ৰত্যেকগৰাকী যুৱক যুৱতীক অভিনন্দন জনাইছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সাহস আৰু অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰেৰণা নাথাকিলে একেলগে 1 লাখ যুৱকক নিযুক্তি দিয়া আৰু তেওঁলোকক মাহৰ 1 তাৰিখে দৰমহা দিম বুলি সংকল্প লোৱাৰ সাহস মোৰ অকলে নাছিল। মই সকলো আজিৰ যুৱক যুৱতীক মই অনুৰোধ কৰিম, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰেৰণা আৰু দীৰ্ঘ জীৱনৰ কাৰণে সকলোৱে এটা দীঘলীয়া হাত চাপৰিৰে আপোনালোকে তেখেতসকলক অসমবাসীৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰক। দীঘলীয়াকৈ, ইমান লাহে লাহে নহ'ব, ডাঙৰ কৰি বহুত বহুত ধন্যবাদ। আকৌ এটা আমি হাত চাপৰি বজাম। তাৰ কাৰণে আজি আমি ইয়াত য'ত থিয় হৈছোঁ, বহিছোঁ, মোৰ পিতৃ মাতৃৰ আশীৰ্বাদ নাথাকিলে মই কেতিয়াও এই স্থানত আহি উপযুক্ত বুলি ইয়াত আমি বহিব নোৱাৰিলোহেঁতেন। পিতৃ মাতৃৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে আজি আমি এই স্থানত থিয় হৈছোঁ। মই সকলোকে নিজৰ নিজৰ পিতৃ মাতৃৰ বাবে ডাঙৰ কৰি এটা হাত চাপৰি বজাবলৈ অনুৰোধ কৰিছোঁ। আৰু অলপ ডাঙৰ কৰি দেউতা মাক যোন ইয়াত অহা নাই টিভিত চাব। এই হাত চাপৰিৰ মাজত এটা সংকল্প লুকাই আছে যে পিতৃ মাতৃৰ জীৱনৰ শেষ দিনটোলৈকে আমি তেওঁলোকক চাম, আমি তেওঁলোকৰ দায়িত্ব পালন কৰিম। হ'বনে নাই? হ'বনে নাই? ডাঙৰ কৰি বিয়া নকৰোৱাকেইটা আকৌ বিয়া কৰাই দেউতাক মাক পাহৰিলে নহ'ব। হ'বতো? পাহৰিম নেকি? কেতিয়াও যাতে মই নুসুধো যে আমি আমাৰ দেউতা মাক অৱজ্ঞা কৰিছোঁ। জীৱনত যেতিয়া কৰবাত কিবা আমি সফলতা পাওঁ তাৰ কৃতিত্ব নেদেখাজনৰ আশীৰ্বাদ আৰু পিতৃ মাতৃৰ পৰিশ্ৰম, তাৰ বিকল্প আৰু একোৱেই নাই। মই আপোনালোকৰ পিতৃ মাতৃক পুনৰ এবাৰ প্ৰণাম জনাইছোঁ। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আপোনালোকক ক'লে আপোনালোকে কোন সময়ত চৰকাৰী চাকৰি কৰিব, যি সময়ত ভাৰতবৰ্ষই ৭২ বছৰৰ পৰা ১০০টা বছৰ পূৰ্ণ কৰিব। অৰ্থাৎ আপোনালোক অমৃতকালৰ চাকৰিয়াল। ২৫টা বছৰ ভাৰত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব আৰু সেই ৰাজ্য, সেই ৰাষ্ট্ৰ নিৰ্মাণৰ যি প্ৰক্ৰিয়া, ভাৰতক বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ যি প্ৰক্ৰিয়া, সেই ২৫ বছৰৰ অমৃতকাল আমি অসম চৰকাৰত চাকৰি কৰিম। পৰিৱৰ্তিত অসম। আজি আমাৰ অসমৰ যোৱা 2টা বছৰত চাৰিওফালে পৰিৱৰ্তনৰ এক নতুন বতাহ বলিছে। এই পৰিৱৰ্তনৰ বতাহ চাকি এক গন্তব্য স্থানলৈ লৈ যোৱা আৰু ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে অসমক নিৰ্মাণ কৰাৰ দায়িত্বও আমাৰ সকলোৰে। কাৰণ আপোনালোকে সেই সময়ত চৰকাৰী চাকৰি কৰিব যি সময়ত অসমে আকাশ চোৱাৰ বাবে সংকল্প কৰিছে, অসমে আকাশ চোৱাৰ যাত্ৰা পথত গতি কৰিছে। আমি এখন গৌৰৱী অসমৰ বাসিন্দা, আমি গৌৰৱী অসমৰ চৰকাৰী চাকৰিয়াল, যিখন অসমে আকাশ চুব বিচাৰে, যিখন অসমে ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'ব বিচাৰে। আমি একোজন গৌৰৱী অসমীয়া, আমি একোজন গৌৰৱী ভাৰতীয়। মই বিশ্বাস কৰোঁ চাকৰি জীৱনৰ প্ৰতিটো ক্ষণ, প্ৰতিটো পল আপোনালোকে নিজৰ অসমৰ কাৰণে ব্যৱহাৰ কৰিব। প্ৰতিটো পল আৰু প্ৰতিটো ক্ষণ ভাৰতবৰ্ষৰ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰিব আৰু প্ৰতিটো পল, প্ৰতিটো ক্ষণ দৰিদ্ৰজনৰ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰিব।
কোনো সময়ত নাভাবিব। আজি ইয়াত যিসকল আমি ইয়াত উপস্থিত আছো, কোনোবা টাটাৰ ল'ৰা ইয়াত আছে নেকি? কোনোবা বিৰলাৰ ল'ৰা ইয়াত আছে নেকি? সকলো আমি দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালী আছো, হয়নে নহয়? চৰকাৰী চাকৰিৰ টেবুলত বহি কোনো দৰিদ্ৰ মানুহৰ পৰা, কোনো নিম্ন মধ্যবিত্ত মানুহৰ পৰা, কোনো এজন জনসাধাৰণৰ পৰা এটা টকাও দুৰ্নীতি নকৰাকৈ জনকল্যাণৰ কামত নিজকে উৎসৰ্গা কৰিম, সেই সংকল্প আজিৰ দিনটোত আমি সকলোৱে ল'ব লাগিব। এইখন অসম মোৰ নহয়, এইখন অসম হিমন্ত বিশ্ব শৰ্মাৰ নহয়, এইখন অসম আপোনালোকৰ। এইখন অসম নিৰ্মাণৰ দায়িত্ব আপোনালোকৰ। এইখন অসম ভাৰতবৰ্ষৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে নিৰ্মাণ কৰাৰ দায়িত্ব আমাৰ সকলোৰে, আপোনালোক আৰু আমাৰ। সেই মহাযজ্ঞৰ আজি আপোনালোক একোজন অংশীদাৰ। মই বিশ্বাস কৰোঁ চৰকাৰী চাকৰিত যোগদান কৰি দেশৰ দহৰ সমাজৰ কল্যাণৰ বাবে আকৌ এবাৰ আত্ম উৎসৰ্গা কৰিম। মই বিশ্বাস কৰোঁ যিখন সমাজৰ পৰা আমি উঠি আহিছো সেইখন সমাজৰ প্ৰতি দায়বদ্ধ হৈ থাকিম। যোৱাবাৰ চৰকাৰী চাকৰি দিয়াৰ সময়ত মই যুৱক যুৱতীসকলক অনুৰোধ কৰিছিলোঁ, আজিৰ পৰা আমি খুটি খাব পৰা হ'লো। আমি কোনেও আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নহওঁ। ঘৰত গৈ আমাৰ যদি কোনোবা পৰিয়ালৰ অৰুণোদয় আঁচনি আছিল, আমি নিজে হাতৰ পৰা আঁতৰি আহি যে আমাক অৰুণোদয় নালাগে, দুখীয়াজনে অৰুণোদয় লওক যিজনে মাহত 1 তাৰিখে দৰমহা নাপাব। মই সকলোকে অনুৰোধ কৰিছিলো যে মাহৰ প্ৰথমটো দৰমহা দেউতা মাৰ কাৰণে খৰচ কৰিব, গাঁওখনৰ কাৰণে খৰচ কৰিব, যাতে সকলোৱে গৌৰৱেৰে সৈতে কয় যে মোৰ গাঁৱৰ অমুকজন ল'ৰাই চৰকাৰী চাকৰিত যোগদান কৰিলে, কিন্তু গাঁওখনক পাহৰা নাই, পিতৃ মাতৃক পাহৰা নাই। হ'বনে নাই? এই পিছফালে হ'বনে নাই? হ'ব। পিছফালৰ বিলাকে পিছফালে থাকিলে নহ'ব, পিছফালে জাগাহে পাইছো, মনটো আগফালে থকাৰ হ'ব লাগিব, হয়নে নহয়? সকলোৱে এই সংকল্প আমি ল'ব লাগিব। পুনৰ এবাৰ আজিৰ এই পবিত্ৰ দিনটোত মই আপোনালোক সকলোকে অভিনন্দন জনাইছো। মই বিশ্বাস কৰোঁ যে আপোনালোকক দেখি আৰু অনন্ত যুৱকজনে সাহস ল'ব যে অসমত আৰু এতিয়া টকা পইচা দি চৰকাৰী চাকৰি নহয়, পঢ়া শুনা কৰি চৰকাৰী চাকৰি হ'ব, মেধাৰ ভিত্তিত চৰকাৰী চাকৰি হ'ব। আৰু সেই প্ৰেৰণাই অসমৰ শিক্ষা জগতৰ পৰিৱৰ্তন কৰিব, শৈক্ষিক আকাশখন উজ্জ্বল কৰি তুলিব। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি আমি ইয়াতে 44,700 যুৱক যুৱতীক নিযুক্তি দিম। কেনেকে আপোনালোকে নিযুক্তি পত্ৰ পাব, গৃহমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যৰ পিছত আৰু 15খন নিযুক্তি পত্ৰ আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰাৰ পিছত মই আপোনালোকক সুন্দৰভাৱে 2 মিনিট সময় লৈ বুজাই দিম। আপোনালোকে আজিয়েই নিযুক্তি পত্ৰ ল'ব পাৰিব আৰু 1 তাৰিখে আপোনালোকে চৰকাৰী চাকৰিত নিজৰ নিজৰ গন্তব্য স্থানত আপোনালোকে যোগদান কৰিব। হ'ব? সকলোৱে আজিয়ে আপোনালোকে নিযুক্তি পত্ৰ পাব আৰু 1 তাৰিখে আপোনালোকে চৰকাৰী চাকৰিত আপোনালোকে যোগদানো কৰিব। কেনেকে নিযুক্তি পত্ৰ পাব, গৃহমন্ত্ৰী ডাঙৰীয়াৰ ভাষণৰ পিছত মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম। পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ জনাইছো। আপোনালোকে এটা কথা জানিব যে আপোনালোকে হয়তো ভাবিছে যে মুখ্যমন্ত্ৰী আমাক চাকৰি দিছে, মই অকলে কাকো একো কৰিব নোৱাৰো। এই চাকৰি দিয়াৰ সমস্ত প্ৰক্ৰিয়াত অসম চৰকাৰৰ বিষয়াসকল আৰু বিভাগীয় মন্ত্ৰীসকলে যদি দিনে নিশাই কাম নকৰিলেহেঁতেন আজিৰ এই দিনটোত আহি উপস্থিত হ'ব নোৱাৰিলোহেঁতেন। মই তেখেতসকলৰ কাৰণে আপোনালোকক এটা দীঘলীয়া হাত চাপৰি বজাবলৈ অনুৰোধ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, সংকল্প আমাৰ 1 লাখ চৰকাৰী চাকৰি দিয়া। আজিৰ দিনটোত আমি 87,000ক ভৰি দিম। নতুন বিজ্ঞাপন ওলাব লাগে আৰু 13,000। আমি বিজ্ঞাপন উলিয়াম আৰু 22,000। 13,000ৰ পৰিৱৰ্তে আৰু 22,000 চাকৰিৰ আমি বিজ্ঞাপন উলিয়াম। আৰু ইমানতে শেষ নহয়, বিজেপি চৰকাৰ থাকো মানে বছৰত এনেকে ধৰণৰ আমি চৰকাৰী চাকৰি দিয়েই থাকিম। আমি কতো থমকি নৰওঁ। তাৰ লগে লগে আজিৰ সভাতে আমি আৰু এটা নতুন কথা ক'ব খুজিছো। চৰকাৰী চাকৰি আমি কৰিম, কিন্তু আমাৰ মাজত থকা উদ্যমী যুৱকসকল, উদ্যোগী যুৱকসকলে চৰকাৰী চাকৰি নকৰি 10জনক চাকৰি দিয়াৰ কাম কৰিব লাগিব।
আমাৰ অসমক উদ্যোগীকৰণ লাগিব, নহ'লে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব নোৱাৰো। তাৰ কাৰণে আমাক কি লাগিব? এটা উদ্যোগৰ পৰিৱেশ লাগিব। উদ্যোগৰ পৰিৱেশ কেতিয়া নিৰ্মাণ হ'ব? যেতিয়া আমাৰ ৰাজ্যখনত বন্ধ, ধৰ্ণা, পিকেটিং, আন্দোলন নাথাকিব। যোৱা 2 বছৰত আন্দোলন বিবৰ্জিত পৰিৱেশৰ সুযোগ লৈ আমি ইমান ডাঙৰ কৰ্মযজ্ঞ এটাৰ পিছত এটাকৈ কৰি গৈ আছো। অৰুণোদয়, মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম, আয়ুষ্মান ভাৰত, 40 লাখ লোকক ৰেচন কাৰ্ড, উন্নয়নৰ অশ্বমেধৰ যজ্ঞ, জিলাই জিলাই মেডিকেল কলেজ, ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন নতুন দলং। আমাৰ অসমখনত আজি চাৰিওফালে উন্নয়নৰ অশ্বমেধ ঘোঁৰা দৌৰিব লাগিছে। মই বিশ্বাস কৰোঁ এই সমগ্ৰ প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি আজি মই ঘোষণা কৰিব খুজিছো যে অসমৰ 2 লাখ যুৱক যুৱতীক নতুনকৈ স্বাৱলম্বী হ'বৰ কাৰণে, উদ্যোগ প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি 2 লাখ টকাকৈ ৰাজসাহায্যৰে তেওঁলোকক আমি উদ্যোগ গঠনৰ দিশত আমি প্ৰেৰণা যোগাম। চৰকাৰী চাকৰিও পাব, আত্মসংস্থাপনৰ ৰাস্তাও খোল খাব। এখন নতুন অসম নিৰ্মাণ হ'ব, নতুন ভাৰত নিৰ্মাণ হ'ব, তাক মই বিশ্বাস কৰোঁ। পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ জনাইছো। আপোনালোকৰ সুখ্যাতিত মই অভিনন্দন জনাইছো। প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে মেধাৰ ভিত্তিত নিযুক্তি পাইছে। কাৰো এটা কলমো লগা নাই যে মই চাকৰি পাবৰ বাবে কাৰোবাৰ ওচৰত যাব লাগে। আপোনালোকক আজিৰ এই সুন্দৰ দিনটোত আপোনালোকৰ জীৱনৰ সুন্দৰ ভৱিষ্যত মই কামনা কৰি পুনৰ এবাৰ আপোনালোকৰ পিতৃ মাতৃক মোৰ ভক্তি ভৰা প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।